हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিচৰ মিলিটাৰী ইফেক্টেড এৰিয়াৰ কাটঅফৰ ওপৰত তো আপোনালোকৰ বহুতো ক্যান্ডিডেটে বা বহুতো ব্যক্তিয়ে আমাৰ মিলিটাৰী ইফেক্টেড এৰিয়াৰ থানাৰ ওপৰত ভিডিঅ বনাব কৈছিল অৰ্থাৎ কাটঅফ কিমান যাব পাৰে তাৰ ওপৰত ভিডিঅ আনিব কৈছিলে কাৰণে ভিডিঅটো বনাইছো আৰু যিসকল ভিডিঅটো লাগে বুলি কৈছিল আপোনালোকে ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে সকলোবোৰ কথা জানিব পাৰিব এবিউবি দুইটাৰে কথা পাতিম গতিকে যদি কোনোবা ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো প্ৰথমতে কৈছো আপোনালোকৰ ইয়াতে কাটঅফটো অলপ আপ এণ্ড ডাউন থাকিব পাৰে মই কোৱা নাই যে মোৰ মতে একেবাৰে যাব বুলি তো অলপ আপ এণ্ড ডাউন থাকিব পাৰে পইণ্ট আপোনালোকৰ আপ এণ্ড ডাউন থাকিব পাৰে বা তথাপিতো আপোনালোকৰ এইখিনি মাৰ্কৰ ভিতৰত আপোনালোকৰ কাটঅফটো দেখা যাব পাৰে তো আপোনালোকৰ গোটেইখিনি মই ইয়াতে থানাৰ নাম মেনশন নকৰো যেহেতু 44 খন থানা আছে আমাৰ মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰত পৰে গতিকে গোটেইখন মই বাৰু মেনশন কৰা নাই ইয়াতে তো আপোনালোকৰ ইয়াতে হাই কাটঅফ কোনকেইখন থানাত যাব লো কাটঅফ কোনকেইখন থানাত যাব মিডিয়াম কাটঅফ কোনকেইখন থানাত যাব তাৰ ওপৰত অলপ আমি আলোচনা কৰিম প্ৰথমতে মই আলোচনা কৰিম এতিয়া এবিৰ ওপৰত তো প্ৰথমতে আপোনালোকৰ হাইষ্ট কাটঅফ যাব পাৰে আপোনালোকৰ ডুমডুমা পুলিচ ষ্টেচনত আৰু ডিমো পুলিচ ষ্টেচনত যাব পাৰে শিৱসাগৰ পুলিচ ষ্টেচনত যাব পাৰে আৰু আপোনালোকৰ তিনচুকীয়া বা আপোনালোকৰ সোনাৰীত পুলিচ ষ্টেচনতো অলপ যাব পাৰে ইয়াতে খুব বেছি আপোনালোকৰ 118 বা 119 হাইষ্ট কাটঅফ যাব পাৰে ডিব্ৰুগড় পুলিচ ষ্টেচনতো আপোনালোকৰ 119-18 মানৰ ভিতৰতে যাব পাৰে গতিকে ইয়াতকে বেছি কাটঅফ যোৱা চান্স নাই যেহেতু আপোনালোকে গম পাইছে পুলিচ ষ্টেচন কেখনত আপোনালোকৰ এই মিলিটাৰী ইফেক্টেড এৰিয়া পুলিচ ষ্টেচন কেখনত আপোনালোকৰ অলপ পইণ্টত আপোনালোকৰ আপ এণ্ড ডাউন হৈ আছে কিছুমান বেছিভাগটো আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়াৰ পুলিচ ষ্টেচনত বেছি 113 114 115 কাটঅফ যোৱা দেখা গৈছে ইয়াতে তিনিখন পুলিচ ষ্টেচনত হাইষ্ট কাটঅফ যোৱা দেখা গৈছে ডুমডুমা পুলিচ ষ্টেচন ডিমো পুলিচ ষ্টেচন আৰু আপোনালোকৰ শিৱসাগৰ পুলিচ ষ্টেচন ইয়াতে আপোনালোকৰ 116 পইণ্ট কিবা এটা পইণ্ট যোৱা দেখা গৈছে গতিকে খুব বেছি আপোনালোকৰ ধৰি লৈছো ইয়াতে 118 বা 119 তাতকে বেছি যোৱা চান্স নাই আৰু আপোনালোকৰ মাৰ্ঘেৰিটা মৰাণহাট নাজিৰা ডিগবৈ চাবুৱা লেখাপানী দুলিয়াজান এইকেইখন আপোনালোকৰ থানাত আপোনালোকৰ খুব বেছি 116-17 মানে যোৱা চান্স আছে ইয়াতকে বেছি যোৱা চান্স নাই এটাই কথা কলো আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকৰ পুলিচ ষ্টেচনত আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়াত ইমান কাটঅফটো প্ৰভাৱ পৰা দেখা নাযাব পাৰে গতিকে ক্যান্ডিডেট সকলৰ মাৰ্কৰ ওপৰত ডিপেন্ড কৰি মই কথাটো কৈছো আপোনালোকৰ ইমান মানৰ কাটঅফৰ ভিতৰতে দেখা যাব পাৰে ফাইনেল কাটঅফ তো আৰু আপোনালোকৰ লাষ্ট কাটঅফ আপোনালোকে গম পাইছে এবি2 গৈছে ইউবি2 গৈছে নামতলা পুলিচ ষ্টেচনত আপোনালোকৰ এবি2 গৈছে আপোনালোকৰ 98.57 হয়নে আপোনালোকে এইকেইখন থানাত যদি বিলংস কৰে দেন আপোনালোকৰ চাকৰি পদ বহুত সহায়ক হ'ব আপোনালোকৰ চাকৰিটো নিশ্চিত বুলি ভাবি লওক আৰু আপোনালোকৰ নামতলাটো আপোনালোকৰ ইউবিটো আপোনালোকৰ কম কাটঅফ গৈছে 54 পইণ্ট কিবা এটা গৈছে হয়নে গতিকে আপোনালোক নিশ্চিন্ত থাকক যদি আপোনালোকে নামতলা পুলিচ ষ্টেচনৰ পৰা চাই আছে এটা কমেন্ট কৰি দিয়ক আৰু নিজৰ পুলিচ ষ্টেচনৰ নামটো জনাব আপোনালোকৰ ইয়াত আপোনালোকৰ 44 খন ইয়াতে পুলিচ ষ্টেচন মই এড কৰা নাই যেটো মই এটা এভাৰেজ সিস্টেমত আপোনালোকক কৈ দিছো হাইষ্ট কাটঅফ গলেও আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়াত খুব বেছি 118-119 তাতকে বেছি যোৱা চান্স নাই গতিকে মই এবি কথা কলো আৰু আপোনালোকৰ এটি ইউবি কথা কম ইউবি2 আপোনালোকে গম পাইছে খুব বেছি 62 63 62 63 61 60 এনেকৈ কাটঅফটো দেখা পোৱা গৈছে নাম মেনশন কৰা নাই গতিকে আপোনালোকে এভাৰেজ সিস্টেমত ধৰি লওক আপোনালোকৰ যেহেতু 62 63 62 63 তে যেহেতু আপোনালোকৰ মাৰ্কখিনি যেহেতু দেখা পোৱা গৈছে গতিকে আপোনালোকৰ খুব বেছি ভাইভাত 4 বা 5 ধৰি লওক আপোনালোকে একাডেমিক উইথ আপোনালোকৰ এক্সট্ৰা মাৰ্ক আপোনালোকে 5 এটা ধৰি লওক এভাৰেজ সিস্টেমত আপোনালোকৰ ধৰি লওক 63 পৰা আপোনালোকৰ 68 বা 67 মান হ'ব গতিকে তাতকে বেছি না যায় গতিকে আপোনালোকক নিশ্চিন্ত মনে থাকিবলৈ কলো গতিকে আপোনালোকৰ ৰিজাল্ট অতি শীঘ্ৰে আহিব গতিকে সিএম মহোদয়ে কৈছে আমাৰ ৰিজাল্ট আমাৰ 10 অক্টোবৰ দিনাখনত আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব বুলি আপোনালোক সকলোৰে কষ্টৰ সাৰ্থকতা লাভ হওক বুলি কামনা কৰিছো গতিকে আপোনালোকক কলো মই ইয়াতে প্ৰত্যেকটো থানাৰে যেহেতু নাম মেনশন কৰা নাই গতিকে আপোনালোকে ধৰি লওক এভাৰেজ সিস্টেমত মই কৈছো আপোনালোকৰ খুব বেছি আপোনালোকৰ 4-3 খন মান থানাত আপোনালোকৰ হাই কাটঅফ যাব পাৰে অৰ্থাৎ আপোনালোকৰ 118 বা 119 তাতকে বেছি না যায় আৰু আপোনালোকৰ নৰমাল আপোনালোকৰ এভাৰেজ সিস্টেম হিচাপে আপোনালোকৰ 16-17 অৰ্থাৎ মানে 116-17 মানে ধৰক গতিকে এইটো ভিডিঅ চোৱাৰ পিছত আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ হ'ল চাগে গতিকে এটাই কামনা কৰিছো আপোনালোকৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিছো গতিকে মই কলো ইউবিত আপোনালোকৰ খুব বেছি 67 বা 68 মান যোৱা চান্স আছে আৰু এবিত আপোনালোকৰ 118-19 যোৱা চান্স আছে তাতকে বেছি না যায় আৰু আপোনালোকৰ এভাৰেজ মাৰ্ক হিচাপে আপোনালোকৰ বেছিভাগ থানাতে আপোনালোকৰ 16-17 মানতে আপোনালোকৰ এবি কাটঅফ যোৱা চান্স আছে গতিকে আপোনালোকে কথাবোৰ বুজি পাইছে চাগে তো পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম।